Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেল তানময় ডেকালৈ পুনৰবাৰৰ বাবে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছো। একচুয়ালি মই কিছুমান কামত ব্যস্ত হৈ আছিলো যাৰ কাৰণে ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পৰা নাছিলো, কিন্তু আজি অকমান ফ্ৰী হৈছো আৰু আজি সেই কাৰণে ভাবিলো কি আপোনালোকৰ লগত বহুত দিন কানেকশনটো নোহোৱা হৈ যোৱাৰ নিচিনা হৈছে, গতিকে ভাবিলো কি আজি আপোনালোকক এটা ভিডিঅ' আগবঢ়াও আৰু ভিডিঅ'টো হ'বলৈ গৈ আছে মেকআপৰ ওপৰত। ধৰি লওক আমি ক'ৰবাত ওলাই যাব লাগিলে এতিয়া মেকআপ নকৰাকে যাব পাৰো, কিন্তু বিয়া সভা এনেকুৱা ধৰণৰ পাৰ্টি চাৰ্টি গ'লে অকণমান মেকআপ কৰি গ'লে ভাল লাগে। এতিয়া বজাৰলৈ গৈছো বা চিনেমা চাবলৈ গৈছো তেতিয়াতো নৰ্মেল যেনেকে যে আপোনালোকৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছোৱে, কিন্তু যদি আমি ক'ৰবাত পাৰ্টি এটাত যাব লগা হ'ল বা তেনেকুৱা আৰু ক'ৰবাত যদি মেকআপ কৰিব লগা হয় তেতিয়া আমি কেনেধৰণে মেকআপ কৰিম বা মই কেনেকৈ মেকআপ কৰোঁ সেইটো মই দেখুৱাম। আপোনালোকেতো সকলোৱে আজিকালি জানে বা কেতিয়াবা বেছি হেভি অকেজন থাকিলে হয়তো মেকআপ আৰ্টিষ্ট মতা হয় বা ময়ো আগতে মাতিছিলোঁ, দুই এটা অকেজন এনেকৈ বিয়া চিয়া থাকিলে বা কিবা থাকিলে আৰু এনেকৈ মাতি দিওঁ। কিন্তু এতিয়া ভাবিছোঁ কি অকণমান নিজে চেষ্টা কৰি কিবা এটা পাৰা হৈছোঁ। আৰু যদিও মোৰ ইমান বেছি আনুষ্ঠানিক শিক্ষা বুলি ক'বলৈ একো নাই মেকআপৰ ক্ষেত্ৰত, তথাপি এটা ৱৰ্কশ্বপ টাইপে ক'ব পাৰি যে 5-6 দিনীয়া ৱৰ্কশ্বপ এটা কৰিছিলোঁ মই, আৰু তাৰ পৰা মই বহুতখিনি শিকিব পাইছোঁ। ইনষ্টাগ্ৰামত আপোনালোকে হয়তো মোক ফ'ল' কৰিলে দেখিব, তাতে কিবা কিবি পষ্ট দিয়া আছিলে। আৰু মই কেনেকৈ এতিয়া মেকআপটো কৰি পেলাই এঠাইত ওলাই যাম বা মই কেনেকৈ নিজকে সজাই ভাল পাওঁ সেইটো আপোনালোকৰ আগত দেখুৱাম। এনেকুৱা নহয় যে এই ভিডিঅ'টো মেকআপ টিউটৰিয়েল, মই টিউটৰিয়েল বুলি নকওঁ, কাৰণ হয়তো আপোনালোকে নিজাকে হয়তো অকণমান বেলেগকৈও ভাল পাব পাৰে বা মোৰ নিজৰটোহে মই দেখাম যে মই কেনেকুৱা প্ৰিফাৰ কৰোঁ বা মই কেনেকৈ সাজি কাচি ওলাই যাওঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতেতো মই চুলিখিনি অকণমান বান্ধি লওঁ। আজি চকুটুকু বিৰাট ফুলি আছে, অকণমান দেৰিলৈকে ফুলোঁ, সেইকাৰণে চকু পূৰা ফুলি আছে, অকণমান পিছত ঠিক হৈ যাব। মই স্কিন কেয়াৰ ৰুটিনটো ৰাতিপুৱাতে কৰি ল'লোঁ, CTM বুলি কওঁ, ক্লিন কৰিলোঁ, ফেচ ৱাছ কৰিছোঁ, তাৰপিছত আহি পেলাই টোনাৰ মাৰিলোঁ আৰু তাৰপিছত মইশ্চাৰাইজাৰ লগালোঁ। এতিয়া ছানস্ক্ৰীণো অকণমান লগাইছোঁ, মইশ্চাৰাইজাৰ ছানস্ক্ৰীণ একেটাকে এনেকৈ লগাই ল'লোঁ। আৰু যিখিনি মই টোনাৰ বা মইশ্চাৰাইজাৰ ছানস্ক্ৰীণ লগাইছোঁ সেইখিনি আপোনালোকক মই আগতে দেখুৱাইছোঁ যে মই ডেইলি বেচিছত কোনটো প্ৰডাক্ট ইউজ কৰোঁ, আৰু সেইখিনিয়ে আজিও কৰিছোঁ। এতিয়া টাইমটো হ'ল প্ৰাইমাৰ লগোৱাৰ। এতিয়া প্ৰাইমাৰটো লগাম। মোৰ মেকআপৰ প্ৰায়ভাগ বস্তু পেকৰ হয়, মই পেকৰ প্ৰডাক্টখিনি ইউজ কৰি পেলাই খুব ভাল পাইছোঁ। আৰু যিহেতুকে মই এনেকুৱা নহয় যে ব্ৰাইডেল সজোৱাৰ কাৰণে বেলেগক যাওঁ বা এনেকুৱা নহয়, গতিকে নিজৰ কাৰণে যিহেতু মই প্ৰডাক্টবিলাক লৈছোঁ, গতিকে ইয়াতে মই এইটো পেকৰ পৰাই লৈছোঁ। এইটো অইল কণ্ট্ৰল প্ৰাইমাৰ, আৰু সেইটো এতিয়া মই ভালদৰে লগাই ল'ম। প্ৰাইমাৰখিনি লগাই ল'লোঁ। এতিয়া মই মোৰ আইব্ৰুটো অকণমান, আজি যিহেতু ভালকৈ মেকআপটো কৰিম বুলি ভাবিছোঁ, গতিকে অকণমান আঁকি দিওঁ আইব্ৰুটো। আচলতে মই ডাঙৰ আইনাখনত চাই কৰিলেহে বেছি ভাল পাওঁ, মোবাইলত অকণমান উল্টা যেন লাগে যে, সেইকাৰণে মই ইয়াতে দেখাইছোঁ। আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ এইটো টিউটৰিয়েল নহয়, মই পূৰা এনেকৈ আপোনালোকক দেখুৱাব নোৱাৰোঁ, কাৰণ মোৰ কমফৰ্ট জোনটো ইয়াতেহে হয়, এইখন আইনাতহে হয়। আৰু বহুতে যে এনেকৈ কৰে সৰু আইনা এখন লৈ পেলাই, সেইটো কামো মোৰ দ্বাৰা নহ'ব, মই মানে নোৱাৰোঁ। আইব্ৰুটো মই কৰি ল'লোঁ।
অকমান মই ডাঙৰকে ৰাখি পেলাই বেছি ভাল পাওঁ মাজতে অকমান সৰু কৰি দিছিলোঁ থ্ৰেডিং কৰোঁতে কিন্তু এতিয়া আৰু ভাবিছোঁ কি অকমান ডাঙৰকে ৰাখিছোঁ এবাৰ ডাঙৰকে ৰাখি মই বেছি ভাল পাওঁ কিবা এটা ভাল লাগে মোৰ কিন্তু চবৰে পচন্দ নহ'ব পাৰে দিয়কচোন বহুতে ক'ব পাৰে কেনেকুৱাকৈ কৰিছ কিন্তু মোৰ পাৰ্চনেলি এনেকৈ ৰাখি পেলাই বেছি ভাল লাগে এতিয়া মই অকমান আগতে এনে কাৰেক্টৰ কৰিব লাগিব কাৰণ মোৰ এই পৰ্চনটো অকমান বেছি স্কিনতকে অকমান ডাৰ্ক হয় এই পৰ্চনটো গতিকে কাৰেক্টৰটো কৰি লওঁ আৰু মই কাৰেক্টৰৰ কাৰণে ইউজ কৰোঁ আপোনাৰ এলেগাৰ্লৰ এইটো এলেগাৰ্লৰ প্ৰডাক্টখিনি খুবেই ভাল পাইছোঁ কাৰেক্টৰটো মই কৰি ল'লোঁ এতিয়া যদি আপোনালোকৰ ডাৰ্ক স্পট থাকে কিবা এটা তেতিয়াহ'লে আপোনালোকে কাৰেক্টৰ কৰিব লাগিব যদি একেবাৰে মুখখন অকণমানৰ স্পট নৰখাকৈ ৰাখিব খোজে আৰু যদি নৰ্মেল একো মানে স্পট নাই বা অকণমানত ডাৰ্ক কিবা পৰ্চন নাই তেতিয়াহ'লে আপোনালোকে কাৰেক্টৰ নকৰিলেও কোনো কথা নাই নৰ্মেল ডাইৰেক্ট ফাউণ্ডেশ্যন এপ্লাই কৰিব পাৰিব কিন্তু মোৰ মানে কি হয় এই পৰ্চনটো লাগাতকৈ অকণমান বেছি ডাৰ্ক হৈ যায় যাৰ কাৰণে মেকআপটো কৰি উঠাৰ পিছত খুব বেছি বেয়া দেখি সেইকাৰণে মই কৰিলোঁ আৰু এলেগাৰ্লৰ প্ৰডাক্টটো ইউজ কৰিছোঁ লগতে যিটো মই বিউটি ব্লেণ্ডাৰ বুলি কওঁ এই ব্লেণ্ডাৰটো এলেগাৰ্লৰে হয় এইটো মই দেখিবা এনে পাইবা এইটো এলেগাৰ্লৰ হয় খুব ভাল পাইছোঁ ইউজ কৰি আৰু এইটো মোক গিফ্ট দিছিলে যেতিয়া মই পেকৰ এলেগাৰ্লৰ কাৰেক্টৰটো যেতিয়া ল'ব গৈছিলোঁ দুটা কাৰেক্টৰ লৈছিলোঁ অৰেঞ্জ আৰু এইটো যিটো আপোনাৰ কিবা ছেড নাম্বাৰটো পাহৰিলোঁ এইটো যেতিয়া ল'লোঁ তেতিয়া মোক এলেগাৰ্লৰ এইটো গিফ্ট দিছে এতিয়া মই লগাম মোৰ ফাউণ্ডেশ্যন এপ্লাই কৰিম অকণমান ৰৈ দিছোঁ এইখিনি ভালকৈ বহি লোৱাৰ কাৰণে এইটো পেকৰ ফাউণ্ডেশ্যন হয় পেকৰ ফাউণ্ডেশ্যনটো ইউজ কৰি মই চবতকৈ বেছি ভাল পাইছোঁ আগতে লৈছিলোঁ মই 925ৰ লেকমি ফাউণ্ডেশ্যন এটা কিন্তু সেইটো ফাউণ্ডেশ্যন অকণমান সময়ৰ কাৰণে বাহিৰত গ'লে বা ধৰি লওক বেয়াখন খাবলৈ গৈছোঁ খাই পেলাই গুচি আহিম তেনেকুৱাকৈ যদি যাওঁ তেতিয়াহ'লে ঠিক আছে এইটো ফাউণ্ডেশ্যন আপুনি ইউজ কৰিব পাৰে কিন্তু অকণমান লং লাষ্টিং হ'বলৈ হ'লে প্ৰডাক্টটো ভাল ইউজ কৰিবই লাগিব গতিকে মই ভাবিলোঁ কি পেকৰ লৈ লওঁ আৰু যেতিয়া মই আপোনালোকক কৈছোঁ ৱৰ্কশ্বপ টাইপ এটা মই কৰিছিলোঁ পাঠশালাতে কৰিছিলোঁ আৰু সেই ৱৰ্কশ্বপৰ টাইমত মই প্ৰডাক্টৰ বিষয়ে বহুত বেছি ভালদৰে বুজি পাইছোঁ আৰু মোৰ নিজৰ এটা ধাৰণা হ'ল কি যিহেতু মই সেলফ মেকআপৰ কাৰণে ৱৰ্কশ্বপটো কৰিছিলোঁ গতিকে যিহেতু সেলফ মেকআপ কৰিম প্ৰডাক্টখিনি নিজৰ কাৰণে ল'ম কিয়নো কম দামৰ বিচাৰি কমৰ প্ৰডাক্টখিনি লওঁ কাৰণ নিজৰ মুখখন ভালে ৰাখিবই লাগিব আৰু মানুহৰ এটা খুব ভুল ধাৰণা এটা থাকে যে মেকআপ কৰিলে স্কিনটো বেয়া হয় মেকআপ নকৰিবি মেকআপ কৰাৰ লগে লগে কিবা কিবি উঠিব মুখৰ শালমইনা উঠিব কিবা কিবি হ'ব ডাৰ্ক হৈ যাব এইবিলাক হ'ব এইবিলাক একো নহয় যদি ভাল প্ৰডাক্ট ইউজ কৰে যদি ভালকৈ আপুনি নিজৰ মুখখন ভালকৈ ৰাখিব খুজিছে তেতিয়াহ'লে প্ৰডাক্টটো ভাল ল'বই লাগিব আৰু তাৰ কাৰণে আপুনি নিজৰ মুখৰ লগত মিলাকৈ প্ৰডাক্টবিলাক ক্ৰয় কৰিব লাগিব এতিয়া ফাউণ্ডেশ্যনটো মই লৈ লৈছোঁ এইটো মই এতিয়া এপ্লাই কৰিম আৰু মোৰ কোনো ধৰণৰ ব্ৰাছ ইউজ নকৰোঁ মই আগতেও এটা ভিডিঅ'ত কৈছিলোঁ মোৰ খুব কমেই ব্ৰাছ ইউজ কৰা যায় যিবিলাকত নহ'লে নহয় মই হাতেৰে প্ৰায় এপ্লাই কৰি দিওঁ এইখিনিতে মই এটা আপোনালোকক কথা ক'ব বিচাৰিছোঁ বহুতৰ এটা ধাৰণা থাকে আপোনালোকক মই ডাইৰেক্টলি কোৱা নাই যে আপুনি এনেকৈ ভাবে বুলি কিন্তু মই বহুত এনেকৈ শুনিছোঁ যে মেকআপ কৰা বুলি কোৱাৰ লগে লগে বগাটো বুজায় যে তাইৰ স্কিনটো বহুত ক'লা তাই মেকআপ কৰিলে বগা হৈ যাব তেনেকৈ বুজায় কিন্তু এইটো আচলতে ভুল ধাৰণা কাৰণ যদি তেনেকুৱা কিবা এটা থাকিল হয় তেন্তে ফাউণ্ডেশ্যনৰে হওক বা আপোনাৰ কনচিলাৰেৰে হওক এইবিলাকৰ কাৰেক্টৰৰে হওক এইবিলাক মানে কি বেলেগ বেলেগ ছেডত নাহিল হয় অকল বগা ছেডতে আহিল হয় বগাই হৈ থাকিল হয় চবে কিন্তু যদি কোনোবাই ভাবিছে যে কিনো সজাইছে তাইক মেকআপ আৰ্টিষ্টজনে ইমান ক'লা হৈ আছিল তাই ক'লাই হৈ থাকিল
সেইটো আচলতে ভুল ধাৰণা যে কলা হৈ আছিল কলাই হৈ থাকিল। মেকআপ কৰা মানে বগা নহয়, মেকআপ কৰা মানে হ'ল কি নিজৰ স্কিন টোনটোৰ লগতে মিলাই পেলাই মুখখন অকণমান ফিনিচিং এটা কৰাকে বুজাই। মানে মই এইটো আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে দেখিব পাইছে নহয়, এইটো ফাউণ্ডেশ্যনটো লগোৱাৰ লগে লগে একো বেলেগ কালাৰ নহয়, মোৰ স্কিন কালাৰটোৱে হয়, একো বেলেগ নহয়। জাষ্ট অকণমান মুখখনৰ লগত মিলাই দিছোঁ। মোৰ স্কিন কালাৰটোৱে হয়, একো কালাৰ চেঞ্জ হোৱা নাই। আৰু কিছুমানৰ কি হয়, আইব্ৰ'টো কৰি লোৱাৰ পিছত আই শ্বেডোটো বনায়, আই মেকআপটো কৰে। কিন্তু মোৰ অকণমান উল্টা টাইপৰ বস্তুখিনি। মই মানে আগতে ফাউণ্ডেশ্যনটো বহাই লওঁ আৰু তাৰপিছত সেইখিনি কৰি দিওঁ, মুখখনৰ বেচটো বনাই লওঁ। কাৰণ বেচটো বনিবৰ কাৰণে অকণমান টাইম লাগে। আৰু মোৰ স্কিনটো বহুত বেছি অইলি। ঠাণ্ডাৰ দিনতো বেলেগ কথা, তেতিয়া পটককৈ হৈ যায়, কিন্তু গৰমৰ দিনত অকণমান এইটো বহিবৰ কাৰণে টাইম লাগিব। সেইকাৰণে আগতে মই এইটো কৰি লওঁ। আৰু যদি কিবা কাৰণত ধৰি লওক কিবা ধৰি লওক ফটো উঠিম বা ফটোশ্বুট কৰিম বা তেনেকুৱা ধৰণৰ হেভি আই মেকআপ কৰিব লগা হৈ যায়, তেতিয়াহ'লে মই আই মেকআপটো আগতে কৰিবই লাগিব। আৰু অকণমান ভালকৈ হৈ যায়, তেতিয়া আই মেকআপটো বাহিৰো হৈ নাযায়। বিভিন্ন কথা থাকে আৰু মেকআপ এটা কৰাৰ লগে লগে অকল যে প্ৰডাক্টখিনি মুখত সানি থৈছোঁ তেনেকুৱা নহয়, বিভিন্ন কথা থাকে। সেইবিলাক মই পিছত লাহে লাহে কৈ থাকিম। আৰু লুজ পাউডাৰ যিটো আমি ইউজ কৰোঁ, বিশেষকৈ মই মোৰ কথাটোৱে কওঁ, লুজ পাউডাৰ যিটো ইউজ কৰোঁ এইটো বানানা ইনচাইটৰ এইটো বানানা এইটো লৈছোঁ মই। আৰু এই পাফটো মোৰ পেকৰ হয়। এতিয়া আৰু লাহেকৈ আই মেকআপটো ষ্টাৰ্ট কৰি দিম। এইখিনি ফাউণ্ডেশ্যনটো ছেট হোৱাৰ কাৰণে এই পাউডাৰটো লগাই ল'লোঁ। এই পাউডাৰৰো আপোনাৰ বেলেগ বেলেগ টোন থাকিব, এইবিলাক নিজৰ স্কিনৰ লগত মিলাই আৰু ল'ব লাগিব। যিহেতু বহুত বেছি গৰম, আপোনালোকে চাগে মোৰ মাতটো শুনি গমেই পাইছে, ওপৰত ফেন চলি আছে। আৰু ফেনটো নিদিয়াকৈ মই কৰিব লাগিলে আজি হৈছে আৰু ইয়াতে ঘামি থাকিম, এনেই বেছি ঘামি যাওঁ। আৰু এটা কথা, মেকআপে কোনো কাৰণত আপোনাৰ ঘামটো ৰখাব নোৱাৰে। ঘামিবই আপুনি। যদি আপোনাৰ স্কিনটো যদি তেনেকুৱা যে আপুনি খুব ঘামি থাকে, তেতিয়াহ'লে আপুনি ঘামিবই। কোনো এনেকুৱা মেকআপ এনেকৈ ৰখাব নোৱাৰে। হয়তো কম কৰিব পাৰিব যে অকণমান কমিছে, কিন্তু ঘামটো আপোনাৰ ৰখাব নোৱাৰে। বহুতে যে কয় ৱাটাৰপ্ৰুফ মেকআপ, ঘামটো ভিতৰৰ পৰা যিটো ঘাম ওলাব নহয়, সেইটো ওলাবই। বহুতৰ এটা ভাল বুলি নকওঁ মই, বহুতে নাঘামে। ইমান বেছি গৰমত, ইমান বেছি ৰ'দত ওলাই যাওঁ, তেওঁলোকৰ এটোপাল পানীও নোলায়, নাঘামে। আৰু তেনেকুৱা স্কিনত মেকআপ কৰিব পাৰিলে বেছি ভাল। তেওঁলোকৰ মেকআপটো মানে যেনেকৈ থাকে তেনেকৈ থাকিয়ে যায় আৰু। কিন্তু মোৰ আৰু হ'ল কি, অকণমান গৰমটো লাগিলহে ঘামিব আৰম্ভ কৰি দিওঁ। ঘামাটো ভাল, কিন্তু মেকআপৰ কাৰণে বেয়া। অকণমান আই মেকআপটো ষ্টাৰ্ট কৰি দিম। আই মেকআপৰ কাৰণে মই ব্ৰাছ ইউজ কৰিম, হাতেৰে নকৰোঁ, ব্ৰাছ ইউজ কৰিম। ব্ৰাছডালো হয় মোৰ পেকৰ ব্ৰাছডাল। এখন আই শ্বেডো পেলেট আছে, ৱেট এণ্ড ৱাইল্ডৰ। খুব ভাল পাইছোঁ এইখন পেলেট ইউজ কৰি পেলাই। বহুতকেইখন আছে, কিন্তু এইখন মই খুব ভাল পাইছোঁ। এখন নতুন পেলেট আপোনালোকে নিশ্চয় দেখিছিলে, মোৰ বায়ে যিখন পেলেট গিফ্ট দিছিলে মোক, আগৰ ভিডিঅ' এটাত ছাৰপ্ৰাইজ গিফ্ট আছিলে। আৰু এইখন পেকৰ পেলেট হয়। এইখন কিন্তু মই এতিয়ালৈকে আজিলৈকে ইউজ কৰা নাই, কাৰণ তাই যেতিয়া দিছিল তাৰপিছত মই মেকআপ কৰিব লগা হোৱাই নাই, ক'তো যোৱাই নাই, বা ঘৰতো এনেকৈ নিজে একো কৰা নাই। গতিকে আজি এইখন ইউজ কৰি চাওঁ। জাষ্ট অকণমান কণ্ট্ৰল কৰিছোঁ, বেছি কৰা নাই। দেখিছে নহয় এটা লাইন বনিছে, অকণমান জাষ্ট কণ্ট্ৰল কৰিছোঁ। লগত মই ব্লাছাৰ এইটো ব্লাছাৰে ইউজ কৰি দিওঁ। ব্লাছাৰৰ কাৰণে এখন প্লেট আছে, চুইচ বিউটিৰ হয়। এই প্লেটখনৰ ব্লাছাৰটো খুব ভাল।
পেকৰ হাইলাইটাৰটো সৰি গ্লিটাৰটো হাইলাইটাৰ হৈ আছে গ্লিটাৰটো হ'ল এইটো আৰু ট্ৰাইটো কৰি চাওঁ মই মানে ইমান আজি প্ৰথম মই গ্লিটাৰটো লগাম গ্লিটাৰটো লগালোঁ যেনিবা কি হৈছে মই নাজানো ইমান বেছি গ্লিটাৰ লগোৱাৰ অভ্যাস নাই আজি প্ৰথম লগাইছোঁ এতিয়া লগাম আইলাইনাৰ কিন্তু লাইনাৰটো মই অফ কেমেৰা লগাই ল'ম কাৰণ মই ইয়াতে চাই নোৱাৰোঁ লাইনাৰ লগোৱা হৈ গ'ল এতিয়া মই লগাম মাস্কাৰা চকুটো আৰু কাম বহুত বাকী আছে সেইখিনি অকণমান কৰি লওঁ এতিয়া মই লগাম আইলেছ আৰু যেনেকৈ মোৰ গ্লিটাৰটো আজি ফাৰ্ষ্ট টাইম আছিলে মই ফাৰ্ষ্ট টাইম গ্লিটাৰটো ইউজ কৰিছোঁ আইলেছটো আজি মোৰ ছেকেণ্ড টাইম এদিনে মই আইলেছ লগাইছোঁ কাৰণ নৰ্মেলি মই নলগাওঁকৈ মোৰ লেছটো এভেইলেবলে হয় ভালেখিনি আছে ভলিউমটো আৰু যেতিয়া মাস্কাৰা লগাই যাওঁ তেতিয়া নৰ্মেলি দেখাই যায় আইলেছটোত মোৰ মানে অলপ দীঘল দীঘলকৈ আছেতো কিন্তু যিহেতু আজি আপোনালোকক মই মেকআপটো ভিডিঅ' কৰি দেখুৱাব খুজিছোঁ গতিকে আইলেছটো অকণমান লগাই দেখাওঁ মানে হয়নে নহয়কৈ মই নাজানো আৰু আইলেছৰ যিটো গ্লু আছে এই গ্লুটো মোৰ পেকৰে হয় পেকৰ পৰাই লৈছোঁ আইলেছটো লগাই ল'লোঁ এতিয়া হৈ গ'ল আইলেছ লগোৱাৰ পিছতহে অকণমান কমপ্লিট কিবা এটা লাগে আৰু এতিয়া সকলোবিলাক হৈ গ'ল বিন্দিটো লগাম বিন্দি লগাই বিশেষ একো নকৰোঁ জাষ্ট আৰু যিহেতু মেখেলা চাদৰ এযোৰ পিন্ধিম বুলি ভাবিছোঁ গতিকে বিন্দিটো লগাই লওঁ তাৰপিছত আপোনালোকক মই ফুল লুকটো দেখুৱাই আছোঁ মেকআপ লুক আপোনালোকৰ কেনেকুৱা লাগিলে জনাব খুব কম সময়ৰ ভিতৰত যিমানখিনি পাৰিছোঁ মই মেকআপ কৰি পেলাই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আৰু আপোনালোকে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ প্ৰত্যেকটা কমেণ্ট মোৰ কাৰণে বহুত বেছি আশীৰ্বাদ বুলি মই ভাবোঁ আৰু কেনেকুৱা লাগিছে সেইটো কিন্তু একদম জনাব আৰু এই জুৱেলাৰটো যে মই পিন্ধিছোঁ এইটো মই ইনষ্টাগ্ৰামৰ পেজ ভাৰ্গৱীজ ক্ৰিয়েশ্যনৰ পৰা লৈছোঁ অকণমান মিলি যোৱাৰ কাৰণে আজি এইটোকে পিন্ধি দিলোঁ আৰু ইয়েৰিংযোৰ মই বাৰু দোকানৰ পৰা লৈছোঁ যদি হেয়াৰ ষ্টাইলৰ কাৰণে ভিডিঅ' আপোনালোকে বিচাৰে তেন্তে মই হেয়াৰ ষ্টাইল 2-3টা লৈ পেলাই আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাম আৰু আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ আপোনালোকৰ যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল বাটনটো অন কৰি থৈ দিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমতে চাবলৈ পায় থেংক ইউ